हेलो गाइस बाहिৰত মানে আমাৰ লগৰী ৰুমত মানে ট্ৰেক্টৰ সৰু ট্ৰেক্টৰটো ফিটিং কৰি আৰু অৰুণাচল যাব এইটো মানে মই চবৰ মানে দেখাই আছো ঠিক আছে চল চবৰ মই দেখাই আছো সৰু ট্ৰেক্টৰ আছে মানে ইউনিক ট্ৰেক্টৰ আছে 2023 নতুন ট্ৰেক্টৰ আছে মানে চবৰ চাব পাৰে যদি লাগে কন্টাক্ট নম্বৰ মই তলতে ডালিব আৰু অৰ্ডাৰ কৰিব পাৰে ঠিক আছে চা Just nutun na siya takta to nutun oy ki ma bubu tog jani nutun na siya tractor ha tractor sa nutun tractor aise aji তাকমলৰ ৰুমত এইটো নতুন ট্ৰেক্টৰ সৰু 2023 নতুন ট্ৰেক্টৰ নতুন ট্ৰেক্টৰ ইমান সৰু টায়াৰ ক'ত যাব দাদা এইটো টাৱাং যাব টাৱাং চব এনেকুৱা ফিটিং কৰি যাব না এনেকুৱা ফিটিং কৰি ইয়াৰ লগত আকৌ নাইন্স থাকিব নাঙলটো বেলেগকৈ এক্সট্ৰা ফিটিং কৰিব লাগিব এইটো অকল ইঞ্জিন হয় যিমান মেচিন আহে এনেকুৱা আহে বাক্সাৰ ভিতৰত আৰু ইয়াত ফিটিং কৰিব লাগিব ঠিক আছে এইটো বিশেষকৈ মানে কি স্মল ফাৰ্মাৰ্ছ আৰু হিলছ এৰিয়াৰ কাৰণে বহুত ভাল না হিলছত কি হয় আপোনাৰ ডাঙৰ ট্ৰেক্টৰ ল'ব নোৱাৰে টায়াৰটো কি মানে ৰেডিমেড নেকি এইটো টায়াৰটো ৰেডিমেড নহয় টায়াৰটো কি হয় আপোনাৰ এইটো জাষ্ট এইটো ফিটিং আহে এইটো যিটো আপোনাৰ এক্সেল যিটো থাকে এক্সেলটো ফিটিং কৰি কাৰণ মানে কি আনাৰ সুবিধাৰ কাৰণে এইটো বনাই দিয়ে মহ আছে দুনিয়াৰ মহ আছে দুনিয়াৰ মহ টাটা নতুন ট্ৰেক্টৰ স্ট্যান্ড কোড এড ফটো সামনে